Hello and welcome to our platform. Our platform লৈ সকলোকে স্বাগতম জনাইছো। তো আজি এটা নতুন ভিডিও লৈ আহিছো য'ত মই শিকাই আছো যে from where questions were asked in previous year. তো কোন ক্লাছৰ ফিজিক্সৰ একচুয়ালি শিকাই আছো আৰু কোন ক্লাছ 12 ৰ। আসলতে ইয়াতে মই শিকাব গৈ আছো যে ক্লাছ 12 ৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ল'ৰা-ছোৱালীসকলক কৈছো যে অসম বৰ্ডৰ তোমালোকৰ প্ৰিভিয়াছ প্ৰশ্নসমূহ আসলতে ক'ৰ পৰা খুদা হয়। আসলতে তেওঁলোকে কনফিউজ থাকে তোমালোক কনফিউজ থাকে যে কিতাবৰ পৰা প্ৰশ্ন নাহে বা ক'ৰ পৰা আহে আমি এটা কনফিউজন মানে সদায় ৰাখো তো মই প্ৰথম চেপ্টাৰটো এটা এক্সাম্পল হিচাপে লৈছো প্ৰথমতে চোৱা তোমালোকে ইয়াতে যে ইন্ট্ৰডাকচনৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে শেষলৈকে মই গোটেইখিনি মই ইয়াতে দেখাই দিছো যে প্ৰথম চেপ্টাৰত তোমালোক কি পঢ়িব লাগে তোমালোক শেষত সামাৰি পঢ়িব লাগে টেবল অন এ ফিউ physical quantities ইয়াতে ডাইমেনশন কেনেকুৱা ইউনিট কেনেকুৱা কিছুমান কোৱান্টিটি দিয়া আছে points to ponder দিয়া আছে এক্সাৰসাইজ দিয়া আছে 1.1 ৰ পৰা 1.23 লৈকে এতিয়া 1 মাৰ্কলৈ যদি আমি লক্ষ্য কৰো যে প্ৰথম চেপ্টাৰৰ 1 মাৰ্কৰ কি প্ৰশ্ন আহিছিলে 2012 ৰ পৰা আৰম্ভ কৰি 2025 লৈকে তো এইখিনি বস্তু আমি চাব কৰিছো প্ৰথমতে প্ৰথম প্ৰশ্নটো আমি চাও আৰু এই প্ৰশ্নটো আহিছিলে 2023 ত ইয়াতে দিয়া আছে we hear a crackle when we take off our synthetic clothes or sweater particularly in dry season it happens because of কাৰ কাৰণে হয় এটো আৰু ল'ৰা-ছোৱালী ভাবে যে এই প্ৰশ্নসমূহ আসলতে আমাৰ কিতাপত নাই ভালকে চোৱা প্ৰথম চেপ্টাৰৰ প্ৰথম লাইনতে চোৱা the experience of seeing a spark or hearing a crackle when we take off our synthetic clothes or sweater একেবাৰে প্ৰথম লাইনটোতে এটো ঘুমাই আছে আৰু এটো only it is because of কি হয় ৰেষ্ট চাৰ্জ অৰ ষ্টেটিক চাৰ্জৰ কাৰণে এটো সম্ভৱ হয় তো আলটিমেটলি আমি সেই কোৱেশ্চনটো আমি সলভ কৰিব পাৰো তাৰ পাছলৈ লক্ষ্য কৰা যে দ্বিতীয় প্ৰশ্নটো ইয়াতে দিয়া আছে আৰু দ্বিতীয় প্ৰশ্নটো আহিছে 2023 ত ইয়াতে দিয়া আছে the mathematical expression given below is known as dash principle আৰু এটা চোৱা f1 q1/4 pi epsilon exact line NCERT কিতাবৰ পৰা উঠাইছে কেনেকৈ মই তোমাক দেখাই আছো এফালে চোৱা আৰু প্ৰিন্সিপলটো নাম হৈছে সুপাৰপজিশন প্ৰিন্সিপল আৰু এক্স্যাক্টলি চোৱা ইয়াতে f1 দিয়া আছে আৰু ইয়াতে চোৱা সেই ইকুৱেশনটো যেটো ইকুৱেশন এক্সাক্ট ইকুৱেশন ইয়াতে উঠাই দিছে ঠিক আছে নেক্সট চোৱা question number 3 লে চোৱা how many electrons are there in a body if its total charge is 16 into 10 to the power minus 18 coulomb আৰু এটো আহিছে 2022 ত আৰু 2022 ত আহা প্ৰশ্নটো আমি যদি চাও এনসিআরটি কিতাবখনত সো তোমালোকে ইয়াতে দিয়া আছে ইলেক্ট্ৰনৰ চাৰ্জ এইখিনি there are about 16 to 10 to the power 18 electrons in a charge of -1 coulomb এটোটো বাদে দিয়ে ইয়াতে যোৱাৰ আগতে তুমি ইয়াতে চোৱা যে কোয়ান্টাইজেশন অফ চাৰ্জৰ যেটো ম্যাথমেটিক্যাল এক্সপ্ৰেশন ইয়াতে যদি সেই ভ্যালুখিনি বহাই দিয়া তুমি ডাইৰেক্ট তাৰ সলিউশন পাই যোৱা নেক্সট ওয়া তুমি মেনশন ইয়াতে দিয়া আছে 4 নম্বৰ কোৱেশ্চন 2020 ত আহিছিল এটো যে মেনশন ওয়ান ডিফারেন্স বিটুইন মাস এন্ড চার্জ এই প্ৰশ্নটোৰ সোৱা উত্তৰ কোড দিয়া আছে ভালকে সোৱা এডিটিভিটি অফ চার্জ তো এটো এটা প্ৰপাৰ্টি হয় চাৰ্জৰ ইয়াতে ভালকে সোৱা মাস অফ এ বডি ইজ অলৱেজ কি পজিটিভ whereas charge to কি হয় can either positive or কি হ'ব পাৰে নেগেটিভ ডিফারেন্স হৈ গল তোমাৰ ইয়াতে নেক্সট প্ৰশ্ন সোৱা তুমি ইয়াতে কি দিয়া আছে কোৱেশ্চন নম্বৰ 5 2019 ত আহিছিলে মেনশন ওয়ান সিমিলাৰিটি কাৰ মাজত কুলম্বস ল আৰু এটা কোন গ্ৰেভিটেশনাল ল অৰ কুলম্বস ফোর্স অর গ্ৰেভিটেশনাল ফোর্স আৰু ইম্পৰ্টেন্ট কথাটো হৈছে এটো এটা সাংঘাতিক ধৰণৰ প্ৰশ্ন বুলি মই কম কিয় কাৰণ ইয়াৰ সলিউশন সোৱা ক'ত আছে এক্সাম্পল 1.3 যদি তুমি নোটিস কৰা তেতিয়া দেখিবা কুলম্বস ল আৰু কি গ্ৰেভিটেশনাল ল বা গ্ৰেভিটেশনাল ফোর্স আৰু ইয়াতে সোৱা এই দুইটাই কি হয় বথ ইনভার্স স্কয়ার ডিপেন্ডেন্স হয় of on the কি distance মানে কি যিমানে ডিসটেন্স বাঢ়িব হিমানে ফোর্সটো কি হ'ব ডিসটেন্স যিমানে বাঢ়িব হিমানে ফোর্সটো কি হ'ব কমিব আৰু হেতু কি হয় ইনভার্স স্কয়ার কেনেকৈ হয় যে ফোর্সটো যেটো গ্ৰেভিটেশনৰ ক্ষেত্ৰত হয় এটো 1/r² হ'ব আৰু যদি তুমি কুলম্বস চোৱা তেতিয়া 1/r² হ'ব তো ইয়াৰ পৰা চোৱা দুইটাই ইনভার্স স্কয়ার ডিপেন্ডেন্স অন দা স্কয়ার হয় আৰু ইম্পৰ্টেন্ট কথাটো হৈছে কি যেটা এক্সাম্পলৰ তাৰ কোৱেশ্চনৰ পৰা আমি আনসাৰ বিচাৰি পাই আছো সেই কাৰণে মাত্ৰ সলিউশনটো চোৱা কোৱেশ্চন চোৱাৰ সলিউশন চোৱা হেটোৱে ইম্পৰ্টেন্ট নহয় লগতে তাৰ কোৱেশ্চনখিনি আমি কি কৰিব লাগে ভালকে আমি কি কৰিব লাগে পঢ়িব লাগে ঠিক আছে নেক্সট চোৱা তুমি ইয়াৰ পিছত তুমি চোৱা 6 নম্বৰ কোৱেশ্চনটো লক্ষ্য কৰা 2018 ত আহিছিলে
which experiment established the fact that electric charge is quantized. আৰু এইটো কুৱেশ্যনৰ এনসাৰটো NCERT কিতাপখনতে কোড দিয়া আছে সোৱা ইয়াতে সোৱা it was experimentally demonstrated by Millikan in 1912 আৰু Millikan oil drop experimentটোৱে এটো কনফার্ম কৰিছিলে ঠিক আছে নেক্সট সোৱা তুমি ইয়াৰ পিছত সোৱা ইয়াতে দিয়া আছে question number 7 2012 ত আহিছিলে can a body have such a ইমানখিনি আৰু লগতে কি আছে জাস্টিফাই ইউৰ আনসাৰ আৰু এইটো কোৱেশ্চন ডেফিনেটলি কোয়ান্টাইজেশন অফ চাৰ্জ আমি 2022 চালো ইয়াৰে কনসেপ্ট ইয়াতে লগাই আমি এটো সলভ কৰিব পাৰো নেক্সট কোৱেশ্চন সোৱা যে খালি ঠাই আহিছে এটা কথা তোমালোকে লক্ষ্য কৰিছিলা নাই নাজানো মই লক্ষ্য কৰিছো যে 2023 ত খালি ঠাই আহিছিল তাৰ আগত কোনো খালি ঠাই দেখা যোৱা নাই 2023 ত খালি ঠাই আহিছে 2024 ত আহিছে 2025 ত আহিছে অৰ্থাৎ 2026 টো বা ইয়াৰ পিছত আহিব পৰা সম্ভাৱনা বেছি আছে So ultimately খালি ঠাই আহিছে আৰু NCERT কিতাপৰ পৰা ডাইৰেক্ট আমি সলভ কৰিব পাৰো সেইকাৰণে NCERT কিতাপৰ প্ৰত্যেকটো লাইন তুমি ভালকে পঢ়িব লাগিব তো 8 নম্বৰ কোৱেশ্চনলৈ আমি লক্ষ্য কৰিম the process of sharing of charges with earth আৰু এই কোৱেশ্চনটো 2024 ত আহিছে কিন্তু 2025 26 ৰ ৰিপ্ৰিন্টৰ NCERT কিতাপখন যদি সোৱা যেটা প্ৰিন্ট হৈছিল ইয়াতে কিন্তু এইটো কোৱেশ্চনৰ আনসাৰ হয়তো তুমি বিচাৰি নাপাবা কিন্তু তুমি যদি তাৰ আগৰ বছৰ প্ৰশ্নলৈ মানে তুমি কিতাপলৈ যোৱা NCERT কিতাপখনলৈ তুমি দেখিবা মোটা এখন কিতাপ আছিল তাৰ 5 নম্বৰ পেজত চাও মানে আগৰ NCERT কিতাপত 5 নম্বৰ পেজত চোৱা the process of sharing the charges with the earth is called grounding or earthing direct exact line ইয়াৰ পৰা উঠাইছে তুমি দেখিছানে প্ৰশ্নটো ইয়াতে এটা চোৱা the process of sharing charges with the earth is called earthing or grounding ঠিক আছে নেক্সট সোয়া 2025 এর প্রশ্নটো সোয়া to electrify a neutral body we need to dash one kind of charge very interesting 2025 দাইছে সোয়া NCERT কিতাপৰ পৰা ডাইৰেক্ট নতুন কিতাপৰ পৰা ডাইৰেক্ট প্ৰশ্ন লাইন উঠাইছে সোয়া সো দেখি কন্ডাক্টৰ ইনসুলেটৰ আছে 1.3 তোমালোকৰ কিতাপৰ ঠিক তাৰ ওপৰ প্যাৰাগ্ৰাফটোলৈ লক্ষ্য কৰিবা দেখিবা to electrify a neutral body we need to খালি ঠাই দিয়া আছিল এতে add or ইয়াতে খালি ঠাই দিয়া আছিল remove one kind of charge exact line ইয়াতে উঠাইছে তো exact line ইয়াতে উঠাইছে তো ইয়াৰ পৰা এটা কথা আমি গম পালো যে আমি 1 মাৰ্কৰ কোৱেশ্চন নহয় সকলো কোৱেশ্চনৰ আনসাৰ আমি NCERT কিতাপখনত আমি বিচাৰি পাও সেই কাৰণে ক তোমালোকে AC ভাৰ্মা পঢ়া বা বেলেগ কিতাপ পঢ়া কিন্তু যিকোনো এখন কিতাপ NCERT কিতাপ হক বা যিকোনো এখন কিতাপ খুব ভালকে লাইন বাই লাইন তুমি স্টাডি কৰিব লাগে আৰু দেখা যায় যে NCERT কিতাপৰ পৰা গুটেইখিনি কোৱেশ্চন মই তোমালোকক দেখাইছো যে সলভ হৈ যায় সেই কাৰণে মই কও NCERT কিতাপখনৰ প্ৰত্যেকটো পেজ লাইন বাই লাইন তুমি থৰলি স্টাডি কৰিব লাগে ঘৰতে স্টাডি কৰিব লাগে ঠিক আছে তুমি লেকচাৰ এটেন্ড কৰিছা ক্লাস কৰিছা সকলো ঠিকে আছে কিন্তু মই তোমাক এটা সাজেশন দিও তুমি ক্লাস লেকচাৰ এটেন্ড কৰাৰ পাছত অনলাইন ভিডিও চোৱাৰ পাছত তুমি লাইন বাই লাইন তুমি NCERT কিতাপখন পঢ়িব লাগিব আৰু যিকোনো এখন কিতাপ খুব থৰলি তুমি স্টাডি কৰিব লাগিব লাইন বাই লাইন মইতো প্ৰিফাৰ কৰো NCERT কিতাপখন ভালকে পঢ়া ইয়াতে কিবা ডাউট আছে ঠিক আছে তুমি বেলেগ কিতাপলৈ কৈছা বেলেগ কথা কিন্তু তুমি ফাৰ্স্ট প্ৰথম কিতাপখন তোমাৰ NCERT হ'ব লাগে ঠিক আছে তো যদি তোমালোকক আৰু এনেকুৱা ভিডিও লাগে যে এই প্ৰশ্নসমূহ 1 মাৰ্কৰ কৰিলে আপুনি 2 মাৰ্কৰ বা 3 মাৰ্কৰ বা 5 মাৰ্কৰ কোৱেশ্চন বিলাক কৰ পৰা আহিছে বা বেলেগ চেপ্টাৰৰ যদি কোনো এনেকুৱা টপিক আছে কোনো এনেকুৱা কোৱেশ্চন আছে তো তোমালোকে কমেন্ট বক্সত কমেন্ট কৰা সেই প্ৰশ্নটো লৈ মই তোমালোকৰ সন্মুখত ভিডিও লৈ আহিম ঠিক আছে সো মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিওটো চোৱাৰ কাৰণে সো মই ইয়াতে ভিডিওটো সমাপ্ত কৰিছো থ্যাংক ইউ উই উইল মিট ইন দা নেক্সট ক্লাস বাই বাই